পিএফ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে প্ৰত্যেকখন ব্লক প্ৰাইমাৰী কমিটি ডিষ্ট্ৰিক্ট কমিটিবিলাকত বিটিচিৰ নিৰ্বাচন নপতাৰ বিৰুদ্ধে আমি আজি ৰেলী কৰিছোঁ, যাতে চৰকাৰে অতি শীঘ্ৰে আমাৰ বিটিচিৰ নিৰ্বাচনৰ তাৰিখটো ঘোষণা কৰে। কয়দিন দি অক্টোবৰৰ ভিতৰত আমি দলৰ পৰা তথা আমাৰ হাইকমাণ্ডৰ পৰাও আমি সব বিটিচিবাসী ৰাইজে আমি দাবী জনাইছোঁ যে অক্টোবৰৰ ভিতৰত গভৰ্ণৰ শাসনৰ শেষ হোৱাৰ আগমুহূৰ্তত যাতে বিটিচিৰ নিৰ্বাচনৰ তাৰিখটো ঘোষণা কৰে, তাৰ বাবে আজি আমি মাছ ক্ৰাইং ৰেলী কৰিছোঁ আৰু আপোনাৰ দাবী জনাইছোঁ যাতে আমাৰ বিটিচিৰ নিৰ্বাচনৰ তাৰিখটো ঘোষণা কৰে। আমার নির্দেশ দেয়াই আছে, যদি সরকারে অতি শীঘ্রে আমার দাবি মতে তারিখ ঘোষণা নকরে আমি গণতান্ত্রিক পদ্ধতিরে আমি আন্দোলন চলাই যাম, আমি প্রতিবাদ জনাই যাম যেতিয়ালৈকে আমার বিটিচির নির্বাচনের তারিখ ঘোষণা নকরে। আমি এটাও বুঝিব পৰা নাই যে বিটিচিৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছত স্থগিত ৰাখি পেলাই আজি পৰ্যন্ত পুনৰ তাৰিখ ঘোষণা নকৰাৰ কাৰণটো বুজিব পৰা নাই। বিভিন্ন কাণ্ট্ৰি ষ্টেটবিলাকত আমাৰ ইণ্ডিয়াতো বহুত জাগাত নিৰ্বাচনৰ তাৰিখ ঘোষণা হৈছে, তথা আমাৰ মিজোৰামত আপোনাৰ পঞ্চায়ত মানে হেৰিটো নিৰ্বাচনটো হৈ গ'ল, কাউন্সিলবিলাক। তো আমাৰ ইয়াত নিৰ্বাচন পাতিব নোৱাৰাৰ কাৰণটো আমি বুজিব পৰা নাই। তো সেইটোৱে আমি ক'ব বিচাৰিছোঁ, যেহেতু কৰোনা মহামাৰীটো যুগ থাকিলে যুগলৈকে আমাৰ ইয়াত বিটিচিৰ নিৰ্বাচন নহ'ব নেকি, এইটো আমি বুজিব পৰা নাই। গতিকে আমি চৰকাৰক ধিক্কাৰ দিছোঁ। এটা জ্বলন্ত সমস্যাবিলাক আমাৰ সমস্যাই হৈ ৰৈ গ'ল। এতিয়া চৰকাৰ নোহোৱাৰ কাৰণে আমাৰ এই অঞ্চলত যিকোনো ধৰণৰ উন্নয়নমূলক কামবিলাক স্থগিত হৈ গ'ল। গতিকে আমি অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা লৈ পেলাই আমাৰ বিটিচিৰ নিৰ্বাচনটো পাতিব লাগে। তথা বিজেপি দলে আমি বুজিব পৰা নাই কিহৰ কাৰণে তেখেতসকলে নিৰ্বাচনটো বাৰে বাৰে পিছুৱাই আছে, বা তেখেতসকলে ৰাজ্যপালৰ শাসন বৃদ্ধি কৰিব ইচ্ছা কৰি আছে। এইটো আমি ধিক্কাৰ দিছোঁ, প্ৰতিবাদ জনাইছোঁ, যাতে ২৭ তাৰিখৰ পৰা ১ ছেকেণ্ডৰ কাৰণেও ৰাজ্যপালৰ শাসনটো বৃদ্ধি নহয়, সেইটো আমি দাবী জনাইছোঁ। যদি বৃদ্ধি হয় আমি আইনত আশ্ৰয় ল'ম, তথা আমি গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন চলাই যাই থাকিম। ধন্যবাদ। আমার লাগে নির্বাচন বিটিসি শীঘ্রই নির্বাচন পাতিব লাগিব, বিটিসি শীঘ্রই নির্বাচন পাতিব লাগিব। আমার সাংবিধানিক অধিকার খর্ব করা নচলিব, আমার সাংবিধানিক অধিকার খর্ব করা নচলিব, আমার সাংবিধানিক অধিকার খর্ব করা নচলিব। We want election. We want election. We want election. No election, no rest. No election, no rest. No election, no rest. BPF long live. BPF long live. BPF long live. BPC রাজ্যপালের হাকন বৃদ্ধি করা নচলিব। BPC রাজ্যপালের হাকন বৃদ্ধি করা নচলিব।